Dear students, আজি আমি চাম ক্লাস 10 ৰ মেথছৰ অনুশীলনী 2.2 ৰ 2 নম্বৰ কোৱেশ্চন বিলাক ইতিমধ্যে 2.2 ৰ 1 নম্বৰ কোৱেশ্চন বিলাক মই কৰিলো এই ভিডিওটো যদি এতিয়ালৈকে চোৱা নাই তোমালোকে চাই লবা তাৰ পিছত 2 নম্বৰ কোৱেশ্চনটো চাবা ভালকে বুজিবা পাবা চোৱা 2.2 ৰ 2 নম্বৰ কোৱেশ্চনটো কি আছে 2 নম্বৰ কোৱেশ্চন বিলাক দিয়া হৈছে যে তলৰ যোগেটাই সংখ্যা দুটাৰ ক্ৰমে শূন্যবোৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটাকৈ দ্বিঘাত বহুপদ নিৰ্ণয় কৰে 1 নম্বৰ 1/4 - 1 1/4 - 1 কৈছে কি এটা যিকোনো এটা দ্বিঘাত সমীকৰণৰ শূন্য দুটা ওলাই আমি জানো আগৰ ভিডিওত কৈছো এটা দ্বিঘাত সমীকৰণ দুটাকে শূন্য ওলাইছিল হয় নে নহয় কৈছে এটা দ্বিঘাত সমীকৰণৰ শূন্য দুটা যোগ কৰিলে 1/4 হয় আৰু সেই শূন্য দুটা পূৰণ কৰিলে -1 হয় তেন্তে সেই বহুপদটো কি কোশ্চেন বুজি পাইছে নে যিকোনো এটা দ্বিঘাত সমীকৰণৰ শূন্য দুটা ওলাব আৰু সেই শূন্য দুটা যোগ কৰিলে 1/4 হ'ব আৰু সেই শূন্য দুটা পূৰণ কৰিলে -1 হ'ব তেন্তে বহুপদটো কি কোনটো বহুপদৰ শূন্য দুটা এনেকুৱা বুজি পাইছা সেই বহুপদটো আমাক ওলাব দিছে সো একেবাৰে সহজ হয় কোশ্চেনটো বহুপদটো ওলাবৰ কাৰণে সূত্ৰ আছে সূত্ৰটো মই তোমালোকক লিখি দিছো তোমালোকে মনত ৰাখিবা সূত্ৰটো হ'ল চোৱা x স্কয়াৰ মাইনাস শূন্য দুটাৰ সমষ্টি x প্লাস শূন্য দুটাৰ পূৰণফল সো একেবাৰে সহজ হয় খালি সূত্ৰত বহাই দিলেই হৈ যাব চোৱা কেনে আমাৰ দিয়া আছে শূন্য দুটাৰ সমষ্টি প্ৰথমটো শূন্য দুটাৰ সমষ্টি দিছে আৰু তাৰ পিছতো শূন্য দুটাৰ পূৰণফল দিছে সেই হিচাপে লিখি লবা যে দিয়া আছে শূন্য দুটাৰ সমষ্টি কিমান দিয়া আছে 1/4 আৰু শূন্য দুটাৰ পূৰণফল কিমান -1 এতেকে আমাৰ বহুপদটো কোৱেশ্চনটো ওলাব দিছে দ্বিঘাত বহুপদটো ওলাব দিছে এতেকে বহুপদটো হ'ব বহুপদটো কি হ'ব x এই সূত্ৰমতে মাতিছো একদম সহজ হয় x স্কয়াৰ মাইনাস শূন্য দুটাৰ সমষ্টি কিমান 1/4 আৰু আছে x দি দিয়া x প্লাস শূন্য দুটাৰ পূৰণফল কিমান দিয়া আছে এটো চোৱা পূৰণফল -1 দিয়া আছে ঠিক আছে এটো হৈ গল এটা ইয়াক সৰল কৰিবলৈ x স্কয়াৰ মাইনাস 1/4x প্লাস -1 এটা তলত 4 আছে ন 4টো উঠাই দিও কেনেকৈ উঠাম গুটেইটা সাইডে পূৰণ কৰি দিও 4 পূৰণ কৰিলে কি হ'ব 4x স্কয়াৰ 4 কাটা গ'ল 1x minus x equal 4 equal to 0 হেতু দ্বিঘাত বহুপদটো হৈ গ'ল তাৰ মানে এই দ্বিঘাত বহুপদটো যদি শূন্য দুটা লোৱা আৰু সেই শূন্য দুটা নহয় সেই শূন্য দুটা যোগ কৰিলে এটো হ'ব আৰু সেই শূন্য দুটা পূৰণ কৰিলে এটো হ'ব বুজি পাইছা কোৱেশ্চনটো এতিয়া কি কৈছে একেবাৰে সহজ তাৰ পিছৰটো কি কৈছে তাৰ পিছৰটো দিছে √2 1/3 ইয়াত দিছে √2 আৰু ইয়াত দিছে 1/3 একেটা আগৰ নিচিনা লিখা যে দিয়া আছে কোনো দুটাৰ সমষ্টি কিমান দিয়া আছে সমষ্টি √2 দিয়া আছে সমষ্টি লিখা √2 পূৰণফল কিমান দিয়া আছে 1/3 দিয়া আছে লিখা 1/3 পূৰণফল ঠিক আছে গতিকে বহুপদটো কি হ'ব আগৰ নিচিনা প্ৰথম কি হ'ব x স্কয়াৰ দিয়া x স্কয়াৰ মাইনাস শূন্য দুটাৰ সমষ্টি হয় নহয় সমষ্টি কিমান √2 আৰু আছে x দিয়া x প্লাস আছে দিয়া প্লাস শূন্য দুটাৰ পূৰণফল কি 1/3 হেতু হৈ গ'ল একেবাৰে সহজ তলত তিনিটো উঠাই দিয়া বেছি ভাল হ'ব দেখাটো তিনিৰে গুটিটা পূৰণ কৰি দিয়া ইয়াত তিনিৰে পূৰণ কৰিলে হ'ব 3x স্কয়াৰ ইয়াত তিনিৰে পূৰণ কৰিলে হ'ব 3√2x ইয়াত তিনিৰে পূৰণ কৰিলে 3 কাটা যাব অনলি 1 থাকিব এটো দ্বিঘাত বহুপদটো বা বহুপদটো হৈ গ'ল দেখা পালা একেবাৰে সহজ হয় ন তাৰ পিছটো চোৱা 0 আৰু √5 আছে মানে সেম টু সেম একে ধৰণে লিখা তো 0 আছে আৰু √5 আছে দুটাৰ সমষ্টি আছে হ'ল 0 আৰু পূৰণফল হ'ল √5 তো বহুপদটো কি হ'ব প্ৰথম x স্কয়াৰ হয়নে মাইনাস আছে দিয়া মাইনাস কোনো দুটাৰ সমষ্টি কিমান 0 দিয়া 0 লগত আছে x দিয়া x দিয়া আছে প্লাস দিছে প্লাস কোনো দুটাৰ পূৰণফল কিমান √5 = 0
x স্কয়ার ঠিক হ'ব শূন্য হৈ যাব নিলিখিলেও হ'ব প্লাস √5 ইকুয়াল টু 0 দেখা পালা মানে একে ধৰণে তাৰ পিছতো কৰো তাৰ পিছতো আছে কি 1 1 তাৰ পিছতো শূন্য দুটাৰ সমষ্টি 1 শূন্য দুটাৰ পূৰণফল কিমান দিয়া আছে 1 আছে লিখো আগৰ নিচিনা শূন্য দুটাৰ সমষ্টি দিয়া আছে 1 পূৰণফল দিয়া আছে 1 এটাকে বহুপদটো হ'ব x স্কয়ার মাইনাস মাইনাস শূন্য দুটাৰ সমষ্টি কিমান 1 লগত আছে x দিয়া x প্লাস পূৰণফল কিমান 1 এটো হৈ গ'ল একেবাৰে সহজ হয় না তেনেকে তাৰ পিছতো আছে 1/4 1/4 minus 1/4 1/4 এটা আছে minus 1/4 আৰু এটা আছে একে লিখা minus 1/4 আৰু এটা হ'ল 1/4 সব বহুটো কি হ'ব x স্কয়ার minus সমষ্টি কিমান minus 1/4x plus পূৰণফল কিমান 1/4 4 পূৰণ কৰি দিয়া সব সিধা হৈ যাব ইয়াৰ লগত পূৰণ কৰিলে 4x স্কয়ার হ'ব ইয়াৰ লগত 4 পূৰণ কৰিলে 4 4 কাটা যাব 7 1x হ'ব ইয়াৰ 4 4 কাটা যাব only 1 থাকিব ইকুয়াল টু 0 হেতু হৈ গ'ল একেবাৰে সহজ হয় তাৰ পিছত আছে 4 আৰু 1 সমষ্টি আছে হ'ল 4 আৰু পূৰণফল 1 ঠিক আছে লিখা যে শূন্য দুটাৰ সমষ্টি দিয়া আছে 4 পূৰণফল দিয়া আছে 1 এই হিচাপে আকৌ লিখা তাকে বহুটো কি হ'ব x স্কয়ার মাইনাস শূন্য দুটাৰ সমষ্টি কিমান 4 লগত আছে x প্লাস শূন্য দুটাৰ পূৰণফল কিমান 1 একেবাৰে সহজ বুজি পাইছে না এতিয়া কেনেকৈ আমি যেতিয়া শূন্য দুটাৰ সমষ্টি আৰু গুণফল দিয়া থাকে কেনেকৈ বহুপদটো উলিয়াম তাৰ পিছৰ কোৱেশ্চনটো 3 নম্বৰ বিলাক তেনেকুৱা হয় 3 নম্বৰটো কি আছে কিন্তু অলপ বেলেগ মানে কি চোৱা 3 নম্বৰটো আছে দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্যকেইটা তলত ধৰণৰ সো 3 নম্বৰটো কি কৰা হৈছে চোৱা আমাৰ লাগে কি যেতিয়া শূন্য দুটাৰ সমষ্টি আৰু পূৰণফল দিয়া থাকে এতিয়া নিচিনা তেতিয়া আমি বহুপদটো দুই নাকি ওলাই দিব পাৰো কিন্তু 3 নম্বৰটোৰ চোৱা শূন্য দুটাৰ সমষ্টি বা পূৰণফল দিয়া নাই ডাইৰেক্ট শূন্য দুটাহে দি দিছে -4 3/2 -4 3/2 কথা বুজি পাইছে না মই কি কৈ আছো মানে এই -4 3/2 টো হ'ল যিকোনো এটা বহুপদৰ শূন্য দুটা শূন্য হয় কিন্তু আমাৰ যেতিয়া সূত্ৰৰ বহুপদটো উলাও সূত্ৰৰ মতে বহ তেতিয়া আমি শূন্য দুটাৰ সমষ্টি আৰু পূৰণ হেলাও কিন্তু মাত্ৰ শূন্য দুটাহে দি দিছে ইয়াৰ এই ঠিকানা আমি এই দুটা শূন্য দুটাহে দি দিছে এই শূন্য দুটাক আমি পূৰণফল বা সমষ্টি উলাই পিছত কৰিব লাগিব গতিকে প্ৰথমতে শূন্য দুটাৰ সমষ্টি কৰি লোৱা এতেকে শূন্য দুটাৰ সমষ্টি কিমান হ'ব -4 + 3/2 যোগ কৰিলে কি হ'ব 2 2 গুণ 2 x 4 গুণ 4 2 গুণ 2 1 3 গুণ 3 কিমান হ'ল -1/2 ঠিক আছে তে শূন্য দুটাৰ পূৰণফল কিমান হ'ব এটা 4 পূৰণ 3/2 কিমান যাব -6 এতিয়াহে বহুপদটো ল'ব পাৰিবা আমাৰ এই মাত্ৰ আমাৰ শূন্য দুটাৰ সমষ্টি আৰু পূৰণফল ওলাই গ'ল শূন্য দুটা দি দিছে সমষ্টি আৰু পূৰণফল ওলাই ললো এতিয়া আগৰ নিচিনা কৰি দিম এতেকে বহুপদটো হ'ব কিমান প্ৰথম x স্কয়ার মাইনাস শূন্য সমষ্টি কিমান -1/2 লগত থাকি কিমান x দিয়া x শূন্য দুটাৰ পূৰণফল কিমান পূৰণফল -6 তে কৰা x স্কয়ার প্লাস ½ x -6 ইকুয়াল টু 0 এটা তলৰ দুটো উঠাবৰ কাৰণে কি কৰিম গোটেইটা লগত দুইটা পূৰণ কৰিম পূৰণ কৰা মই ইয়াত লিখিছো পূৰণ কৰিলে কি হ'ব ইয়াত হৈ যাব 2x স্কয়ার মানে ইয়াত 2 2 কাটা যাব 2 ৰে পূৰণ কৰিলে 2 2 কাটা যাব মাত্ৰ 1x থাকিব 1x থাকিব মাইনাস ইয়াত 2 ৰে পূৰণ কৰিলে 2 গুণ 12 হৈ যাব ইকুয়াল টু 0 এটা বহুপদটো ওলাই গ'ল ডিফাৰেন্স দেখা পাইছে না আগৰ বহুপদটো আগৰ কোৱেশ্চনটো কি কৈছিলে সমষ্টি আৰু পূৰণফল দি দিছিলে ধুনীয়াকৈ ওলাই পেলাইছিল এতিয়া কি কৰিছে শূন্য দুটাহে দি দিছে গতিকে আমি শূন্য দুটাৰ পৰা শূন্য দুটাৰ সমষ্টি আৰু গুণফল ওলাই তাৰ পিছতে আমি বহুপদটো ওলাব লাগিব গতিকে প্ৰথমতে আমি শূন্য দুটাৰ সমষ্টি ওলাই লৈছো তাৰ পিছত শূন্য দুটাৰ পূৰণফল ওলাই লৈছো তাৰ পিছতে আমি সূত্ৰৰ মতে বহুপদটো ওলাইছো বুজি পাইছা তাৰ পিছৰ কোৱেশ্চনটো নাম্বাৰটো কিমান আছে তাৰ পিছৰটো আছে 5 আৰু 2 তাৰ পিছত আছে 5 আৰু 2 5 এটা শূন্য হ'ল 5 আৰু এটা শূন্য হ'ল 2 একেদৰে ইয়াৰ নিচিনা আমি শূন্য দুটাৰ সমষ্টি আৰু পূৰণফল ওলাই লম তেতিয়া আমি বহুপদটো ওলাব পাৰিম হয় না তে শূন্য দুটাৰ সমষ্টি কি হ'ব 5 + 2 = 7 পূৰণফল কিমান হ'ব 5 পূৰণ 2 = 10
এটাকে বহুপদটো কি হ'ব x স্কয়ার মাইনাস সমষ্টি 7x প্লাস পূৰণফল কিমান 10 ইকুয়াল টু 0 সেইটো হৈ গ'ল বহুপদটো হয় নহয় তেনেকে তাৰ পিছতো কিমান আছে 1/3 আৰু 1 আছে 1/3 আৰু এটা আছে -1 তেনেকে আগতে যোগ কৰাৰ পিছত পূৰণ কৰাৰ পিছত বহুপদটো লোৱা তো যোগ কৰি প্ৰথমতে কি আছে 1/3 যোগ -1 এটা যোগ কৰিলে কি হ'ব 3 3 1 গুণ 3 1 1 গুণ 1 মাইনাস 1 3 গুণ 3 3 গুণ হ'ব কিমান -2/3 পূৰণফল কিমান হ'ব পূৰণ কৰোঁতে 1/3 ইনটু -1 হ'ব কিমান -1/3 দেখা পালো কোনো দুটা সমষ্টিটো হ'ল পূৰণফল এইটো হ'ল এটাকে বহুপদটো হ'ব প্ৰথম x স্কয়ার মাইনাস কোনো দুটাৰ সমষ্টি কিমান -2/3 লগত থাকিব x প্লাস কোনো দুটাৰ পূৰণফল কিমান -1/3 তিনিৰে পূৰণ কৰা সৰু হৈ যাব thrice x স্কয়ার 3 3 কাটা গ'ল মাইনাস প্লাস 2x 3 3 কাটা গ'ল প্লাস -1 ইকুয়াল টু 0 এটি হল আমার বহুপদ দেখা পাইছা এনেকে একেবাৰে ইজি হয় কিন্তু সেইখিনি আছিল 2.2 2 আৰু 3 নম্বৰ কোৱেশ্চন বিলাক আমি নেক্সট ভিডিঅত 2.3 টো আৰম্ভ কৰিম যদি ভিডিঅটো ভাল লাগিছে তেন্তে তোমালোকে লাইক কৰি দিবা আৰু চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে আজিলৈ এইখিনি